মোর বিচক্ষণ ফসর অধর্মৰ পাপ কি শুনিছা? কি দেখিছাই জগতৰ ভিতৰে? যুগপতি শুনিছো কেৱল আপোনাৰে জয়গান আৰু দেখিছো কেৱল আপোনাৰে মায়াজাল। সততা এৰি সততাক আৰু সদাচাৰ এৰি অনাচাৰক মনুষ্যই লৈছে আকোৱালি। আপোনাৰ ভয়ত ত্ৰিজগত কম্পমান। কৃপা কৰি আপোনাৰ এই অধৰ্মৰ পাপে জগতত অশান্তিৰ সৃষ্টি কৰি আজি আমি জগতত বলৱান। যদুপতি জগপতি কৰিব মাৰ্জনা নাপালো বিচাৰি আমি ধৰ্মৰ সন্ধান। ধৰ্ম ধৰ্মৰ বাবে নাই কোনো চিন্তা। বিষত জৰ্জৰিত হৈ পৰি আছে নিশ্চয় মৰতৰ কোনোবা কোনত। তাৰ চাৰি চৰণ শৌচ দয়া ক্ষমা ইতিমধ্যে মই ভাঙি পেলাইছো। মাত্ৰ বাকী আছে সত্যাচাৰী চৰণ। তাক মই অতি শীঘ্ৰেই কৰিম নিৰ্মূল। সাৱধান কলি তোৰ অন্যায় আৰু নচলিব এই জগতত। অন্তত কিবা হেতু প্ৰৱেশ কৰি আই কলিক কৰিছ সন্মান। সাহসৰ কথা নকবি কলি। সাহস আছে বাবে সৰ্বস্ব ত্যাগিব পাৰিছো আমি। শক্তিৰ নন্দন আমি মই বৈৰাগ্য। আৰু মই মনুষ্যৰ লগতে তহঁতৰ দৰে অনাচাৰী দুৰাচাৰী দুৰাচাৰীক শেষ কৰা মই জ্ঞান। ভক্তিৰ তো নহয় জ্ঞান বৈৰাগ্য। অতহাস্য নকৰিবি কলি। নাজানো তই আমাৰ মহাত্ম্যৰ কথা। সত্য যুগৰ পৰাই আছো আমি এই বৈকুণ্ঠৰীত। আমাৰ দ্বাৰাই এই পৃথিৱীৰ জীৱসকলৰ মুখ্য প্ৰাপ্তি হয় আৰু তোৰ এই কালতো সেই ধাৰকে আমি ৰাখিম জীয়াই। ইমান দাম্ভিক বচন যুগপতি কৰক দেশ। ইহঁতক বিদায় দিওঁ এই মৰতৰ পৰা। সেই সুযোগ নাপাবি পা। প্ৰথমেই চিন্তা কৰ তই নিজৰ বাবে। ইহঁতক উচিত শাস্তি কৰা প্ৰদান। জীৱাজ্ঞ সাৱধান। আজি নাপাবে নিস্তাৰ।